নমস্কাৰ সকলোকে এটা স্পৰ্শকাতৰ বিষয় কেদিনমানৰ পৰা সমাজখন খুব বেছিকৈ বিষাক্ত হ'বলৈ হৈছে আমি দেখিছিলো যে ইটো পিছত হিটো মাৰাথান জেৰাত সমাজখনক নষ্ট কৰা আৰু বিষাক্ত কৰা যিকোনো ধৰণৰ ভিডিঅ' বা এনেকুৱা ধৰণৰ বিতৰ্ক বিষয়বিলাক আহি আছে যোৱাকালি এটা টকশ্বত মই এনবি নিউজত বহিছিলো অভিমত নামৰ এটা অনুষ্ঠানত উক্ত অনুষ্ঠানত মোৰ লগত আৰু তিনিজনকৈ অনুষ্ঠানটোত ভাগ লোৱা ব্যক্তি আছিলে বেলেগ বেলেগ বিষয়ৰ লগত জড়িত থকা বিশেষকৈ সাংস্কৃতিক জগতখনৰ লগত জড়িত থকা বিহুৰ লগত জড়িত থকা ব্যক্তিসকলৰ লগত বহিছিলো উক্ত যি টকশ্বটো আছিলে বিষয়টো আছিলে যে ঋতু কলিতা নামৰ এজন ছ'চিয়েল ইনফ্লুৱেঞ্চাৰে ব্যৱহাৰ কৰা কিছু শব্দ কিছু অভব্য আচৰণ বা অশ্লীল গালিগালাজ আৰু তাৰ পৰিপ্ৰেক্ষিতত অসমৰ বিভিন্ন প্ৰান্তত অভিনেতাসকলে বা গায়ক গায়িকাসকলে দিয়া এজাহাৰ আৰু শেষত ঋতু কলিতা নামৰ ব্যক্তিজনক মই টকশ্বত বহি থাকোঁতে গম পাইছোঁ যে গ্ৰেপ্তাৰ কৰিছে দিছপুৰ আৰক্ষী প্ৰশাসনে বিষয়খিনি হ'ল তাত দুটা সত্য যোৱাকালিও মই প্ৰকাশ কৰিছিলোঁ যে শুনিবলৈ বেয়া হ'লেও অকাট্য হ'লেও শুনিবলৈ দুটা সত্য লুকাইছিলে নাম্বাৰ 1টো হ'ল তেখেতে তাত অশ্লীল বাক্য প্ৰয়োগ কৰাটো সত্য আৰু দ্বিতীয়টো হ'ল তেখেতে কোৱা কথাখিনিত যে আপুনি গোটেইখিনি কথা যে আপোনাৰ তাত সত্যতা নাই যে তাত যে অশুদ্ধ বুলি আপুনি ক'ব নোৱাৰে তাক নৈ কৰিব নোৱাৰে তেওঁ কোৱা কথাখিনিতো কিন্তু সত্যতা লুকাই আছে গতিকে মই আৰু এটা কথা উল্লেখ কৰিছিলোঁ যে ছ'চিয়েল ইনফ্লুৱেঞ্চাৰ কেৱল ঋতু কলিতাই নহয় বা ছ'চিয়েল ৰিফৰ্মাৰ কেৱল ঋতু কলিতাই নহয় আপুনি বা ময়ো এজন ৰিফৰ্মাৰ বা ছ'চিয়েল ইনফ্লুৱেঞ্চাৰ হ'ব পাৰোঁ বা এজন গায়কো হ'ব পাৰে ছ'চিয়েল ইনফ্লুৱেঞ্চাৰ যিজন গায়কে এটা গানৰ যোগেদি এটা এখন ছ'চাইটিক এখন সমাজক সলনি কৰিব পাৰে পৰিৱৰ্তনশীল কৰিব পাৰে বা কিবা শিকাব পাৰে গতিকে কিছু কিছু বিষয়ত যদিও বিতৰ্ক আছে বা যদিও ইয়াত আইন পুলিচ প্ৰশাসনৰ ব্যৱস্থা ল'বলগীয়া বিষয়বস্তু ইয়াত সন্নিৱিষ্ট হৈ আছে তথাপিতো কিন্তু এটা কথা আমি গুৰুত্ব দিয়াটো দৰকাৰ যে এই যুদ্ধখন আমাৰ অসমীয়া আৰু অসমীয়া মাজতে হৈছে ঋতু কলিতা কনচা অসমৰ বা ভাৰতৰ বাহিৰৰ মানুহ বা শিল্পীসকল বা গায়কসকল সেইখিনি আমাৰে মানুহ গতিকে এই যুদ্ধখন যে বঙহে মাজত হোৱা যুদ্ধখনত এজন ব্যক্তি যে গ্ৰেপ্তাৰ হৈছে বা থানালৈকে তেওঁক তলব কৰিছে এইডোখৰলৈকে ঠিকে আছে বুলি মই ভাবোঁ কিন্তু মই ভাবোঁ কোনো এজন গায়ক বা শিল্পীয়ে চাগে মনৰ পৰা অন্তৰৰ পৰা এইটো কথা চাগে নিবিচাৰে যে ঋতু কলিতা জেইল হওক কাৰণ ঋতু কলিতাই কোৱা কথাখিনিত এজন প্ৰকৃত শিল্পী বা এজন প্ৰকৃত গায়কে তাৰ পৰা কিন্তু বহুতখিনি কথা শিকিবলগীয়া আছে কাৰণ মই নিজে শিকিছোঁ কিছুমান কথা তেওঁ শুনিবলৈ অকাট্য হ'ল সত্য কিছুমান বাস্তৱ সত্যক তেওঁ প্ৰতিষ্ঠা কৰিছে হয় কথাখিনি তেখেতে মদ্যপান কৰিয়ে হওক বা বেলেগ কিবা মানসিক হেঁচা বা চিন্তাতে হওক কথাখিনিত প্ৰায় 5-6বাৰমান তেওঁ এনেকুৱা ধৰণৰ অশ্লীল গালিগালাজ ব্যৱহাৰ কৰিছে তেখেতৰ বয়স অনুযায়ী স্থান কাল পাত্ৰ অনুযায়ী তেখেতে সেইখিনি কথা ক'ব নালাগিছিলে বা কৰিব নালাগিছিলে কিন্তু মই ভাবোঁ যে ঋতু কলিতাক যদি ইয়াৰ পাছত আকৌ জেললৈ প্ৰেৰণ কৰে মই নিজে জেল খাই অহা ব্যক্তিগত অভিজ্ঞতাৰ পৰা কৈছোঁ জেলে একো নিশিকায় জেলে জীৱনটোত একো নিশিকায় জেলে জীৱনটোত আপোনাক আৰু বেছিকৈ মানে প্ৰতিবাদী জেলে আপোনাক আৰু বেছিকৈ সাহস জেলে আপোনাক এনেকুৱা ধৰণৰ অপৰাধ আকৌ দ্বিতীয়বাৰ কৰিবৰ কাৰণে কেতিয়াও কোনো কাৰণত ভূক্ষেপ বা ভয় নকৰা এটা মন দি পঠিয়ায় মই যেতিয়া জেল খোৱা নাছিলোঁ জেল খোৱাৰ আগত জেল বুলি ক'লে অলপমান ভয় লাগিছিলে পুলিচ বুলি ক'লে অলপমান মানে ক'ৰবাত নহয় ক'ৰবাত মোৰ দাড়ি কমা ছেমিকলন ৰৈ গৈছিলে বা ফুল ষ্টপ আছিলে কিন্তু এতিয়া মোৰ জেল বুলি ক'লে পুলিচে গ্ৰেপ্তাৰ কৰিব বুলি ক'লে মানে এই তিল মানুহ ভয় নাইকিয়া হৈ গুচি গ'ল সেইকাৰণে মই বিচাৰোঁ যে তেওঁক যদি জেললৈ পঠিয়াই দিয়ে ই অকণমান বেছি হ'ব যেন মোৰ মানে অনুমান হয় কাৰণ তেওঁক অসম পুলিচ প্ৰশাসনে তলব কৰিছে যেতিয়া কথাখিনি সোধ পোছৰ কাৰণে মাতিছে যেতিয়া তেখেতৰ এগেইনষ্টত এজাহাৰ ৰেজিষ্টাৰ হৈছে যেতিয়া ইমানতে তেওঁ ইতিমধ্যে তেওঁ কৰাৰ কৰ্মফল মানে কৰ্ম হিটছ বেক যিটো ভাগৱতত আছে কৰ্মফলটো ইতিমধ্যে পাইছে আৰু ইয়াতকৈ যদি তেওঁক জেললৈ প্ৰেৰণ কৰি দিয়ে অসমীয়া মানুহজনক যদি আমাৰ অসমীয়া মানুহে যদি জেললৈ পঠিয়াই দিয়ে ই কিন্তু অকণমান অশুভনীয় হ'ব যেন মোৰ অনুভৱ হয় কাৰণ গায়ক গায়িকাসকল কাক লৈ জীয়াই আছে তেওঁলোকে এটা ষ্টুডিঅ'ত যদি গান এটা গায় বা এখন মঞ্চত যদি তেওঁলোকে যদি পৰিৱেশন কৰে তাত যদি অডিয়েঞ্চে নাথাকে তাত যদি মানুহৰ মৰমেই নাপায় এজন গায়ক কেতিয়াও শিল্পীলৈ পৰিণত হ'ব নোৱাৰিব আৰু এটা কথা মই স্পষ্টকৈ কৈছোঁ গুণগুণালে বা
মানে গায়কেই মানে আপোনাৰ জীৱনৰ শেষ পৰিসমাপ্তি হ'ব নালাগে এজন গায়কে সদায় চেষ্টা কৰিব লাগে জনতাৰ মাজত জীয়াই থাকিবৰ কাৰণে শিল্পী হ'বৰ কাৰণে মই নাই কোৱা যে অসমৰ যিমানখিনি কণ্ঠদান কৰা ব্যক্তি আছে তেওঁলোক সকলোৱে গায়ক ইয়াৰ মাজতো আমি কাৰোবাক নহয় কাৰোবাক শিল্পী হাৰিত আমি ধৰিব পাৰোঁ বহু সংখ্যক এনেকুৱা ধৰণৰ কণ্ঠশিল্পী আছে যিসকল ব্যক্তিয়ে বা শিল্পীয়ে জাতিটোৰ কাৰণে অহোপুৰুষাৰ্থ চেষ্টা কৰিছে জাতিটোক উন্নীতকৰণ কৰাৰ কাৰণে দিনে নিশাই তেওঁলোকে চেষ্টা চলাইছে কিন্তু ময়ো বিচাৰোঁ যে ঋতু কলিতা নামৰ ব্যক্তিজনক তেওঁক ইতিমধ্যে যোৱাকালি তলব কৰিছে ইমানতে গায়কসকলেও ক্ষমা বুলি এটা শব্দ আছে মোৰ যদি ভুল নাই হয় ক্ষমাটো সাংঘাতিক ডাঙৰ এটা দান হয় আৰু আপুনি যদি কাৰোবাক মৰমে যদি ক্ষমা কৰি দিব পাৰে ঋতু কলিতাই যিটো অন্তৰত কষ্ট পাব আপুনি জেল দি পিনে তেওঁক সেইখিনি একো শিকাব নোৱাৰে বিশেষকৈ মই এটা নিজে এক্সাম্পল হয় সেইটো কাৰণে আমাৰ সংগঠনত কোনোবাই যদি কিবা ভুল কৰে গালিও পাওঁ ক্ষমাও কৰোঁ মই বিচাৰোঁ এই শিল্পীসকলে যদি এবাৰ সকলোৱে লগ লাগি যিধৰণে লগ লাগি এজাহাৰ দিলে যিধৰণে লগ লাগি তেওঁ গেছত কেছ এটা ৰেজিষ্টাৰ কৰিবৰ কাৰণে বিভিন্ন থানাত হেঁচা প্ৰয়োগ কৰিলে আজি ঋতু কলিতা জেলত গুচি যাব আৰু হাৰ্ডলি হয় 14 দিন নহয় 7 দিন নহ'লে 21 দিনৰ ভিতৰত তেওঁ ওলাই আহিব তেওঁ তেনেকুৱা ধৰণৰ বোলে সাংঘাতিক মাৰা কাটা বা কিবা মাৰ্ডাৰ কেছ বা NDPS ছেকশ্যন বা পক্সো তেনেকুৱা ডাঙৰ সাংঘাতিক অপৰাধ কৰা নাই এনেকুৱা ধৰণৰ কেছত খুব কম দিনৰ ভিতৰত ওলাই আহিব আমি নিজে জেল খোৱা অভিজ্ঞতাৰ ফালৰ পৰা কৈ আছোঁ তাৰপাছত কিন্তু মানুহজন আকৌ আপোনালোকৰ কিন্তু বিৰোধী হৈ যাব সকলোবিলাক কথা বতৰা মানুহে কি ক'ব কি নক'ব সকলোবিলাক আপোনাৰ নিৰ্ভৰ কৰে মানুহজনৰ মানসিকতা চিন্তা চেতনাৰ ওপৰত গতিকে এজন মানুহক আপুনি যদি বিদ্ৰোহী সজাই দিয়ে বিদ্ৰোহী বনাই দিয়ে তেওঁ কিন্তু বিদ্ৰোহ কৰা ৱেটো বেলেগ ধৰণৰ হ'ব কিন্তু এইটো কথা সঁচা হয় যে ঋতু কলিতাই প্ৰতিবাদ কৰা সকলোৱে মৌলিক অধিকাৰ আছে ঋতু কলিতাও আছে আপোনাৰ আছে ময়ো অলপ দিন আগত জুবিন দাৰ বিৰুদ্ধে অলপমান ফেচবুকত লিখিছিলোঁ সাংঘাতিক ধৰণে চৰ্চা হৈছিলে সমালোচনা হৈছিলে আৰু সেইবিলাক বিষয় ভাইৰেলো হৈছিলে কিন্তু প্ৰতিবাদৰ ভাষাটো অলপমান বেলেগ হ'লে ঋতু কলিতাৰ দৰে আৰু আহি থকা দিনত ইনফ্লুৱেঞ্চাৰ অসমত আহিব তথা আমাৰ মাজতে ছ'চিয়েল ৰিফৰ্মাৰ ছ'চিয়েল ইনফ্লুৱেঞ্চাৰ সমাজ সংস্কাৰক ব্যক্তি জন্ম হ'ব কিন্তু মই বিচাৰোঁ ইনফ্লুৱেঞ্চাৰবিলাকো শব্দবিলাকৰ ক্ষেত্ৰত ব্যৱহৃত শব্দবিলাকৰ ক্ষেত্ৰত ক'ৰবাত নহয় ক'ৰবাত ব্ৰেক থাকিব লাগে কাৰণ মই যদি কিবা এটা ভিডিঅ' বা কিবা এটা গান যদি মা দেউতা বাই ভনী বহি থাকোঁতে এখন সমাজৰ সন্মুখত যদি মই প্লে' কৰিব নোৱাৰোঁ ই কেতিয়াও কোনো কাৰণত সমাজখনক উন্নীতকৰণ কৰিব নোৱাৰে গতিকে আমি যেনেদৰে ঘৰৰ বংশ পৰিয়ালৰ লগত থাকিলে কেতিয়াও কোনো কাৰণত অভব্য আচৰণ অশ্লীল শব্দ প্ৰয়োগ নকৰোঁ ঠিক তেনেকৈ ছ'চিয়েল প্লেটফৰ্মখন সামাজিক মুখপুতিখন হ'ল আমাৰ এখন সমাজ হয় খালি এই সমাজখন অলপমান বহল অৰ্থত সমাজ হয় য'ত হাজাৰ হাজাৰ লাখ বিংশতি মানুহ থাকিব পাৰে গতিকে ইয়াৰ পৰা আমি এটা কথা ক'ব বিচাৰিছোঁ যে আপোনালোকৰ শিল্পী সমাজে এটা কাম কৰা খুব প্ৰয়োজনীয় হৈছে আমি দেখিছোঁ এনেকুৱা কিছুমান তথাকথিত গায়ক আছে যিবিলাক গায়কে তেওঁলোকৰ লিৰিক্সবিলাক সাংঘাতিক ধৰণৰ দ্ব্যৰ্থ মিনিঙত বা আপোনাৰ ডাবল মিনিঙত তেওঁলোকে লিৰিক্সবিলাক লিখে যাতে লিৰিক্সৰ বা এলবামৰ নামটো শুনিলে কোনোবাই গৈ তাত তেওঁক চাবগৈ বা তেওঁ তাত গৈ পেলাই লিংকটোত ভিউৱাৰ্ছ হিচাপে আহিব TRP বাঢ়িব বা চৰ্চা হ'ব বা শ্বেয়াৰ হ'ব বা তাৰ পৰা তেওঁলোকৰ এটা ইনকাম হ'ব বা এখন প্লেটফৰ্ম বা এটা ব্যক্তিত্ব প্ৰতিষ্ঠা হ'ব বুলি ভাবে কিন্তু মই আপোনাক এতিয়াও বাৰে বাৰে কৈছোঁ যে অসমত বা এই খন্তেকীয়া জনপ্ৰিয়তাৰ কাৰণে সস্তীয়া জনপ্ৰিয়তাৰ কাৰণে যিসকল ব্যক্তিয়ে কাম কৰিছে তেওঁলোক কেতিয়াও কোনো কাৰণত চিৰস্থায়ী নহয় আৰু শিল্পীসকলেও এই ক্ষেত্ৰৰ ওপৰত গুৰুত্ব দিব লাগে যিসকলে এনেকুৱা ধৰণৰ মানে দ্বৈত মিনিং থকা ডাবল মিনিং থকা গান বা লিৰিক্স লিখে বা তেওঁলোকে এলবাম বনায় উক্ত এলবামৰ ক্ষেত্ৰত যাতে শিল্পী সমাজ যাতে সক্ৰিয় বা সচেতন হয় কাৰণ বিগত সময়ত আমি দেখিছোঁ এনেকুৱা ক্ষেত্ৰত বহু ব্যক্তি ৰোষত পৰিছে আৰু এটা কথা যে ঋতু কলিতা দেৱে এটা কথা কৈছিলে যে মই মদ খাই পিনে কথাখিনি কৈলোঁ তাৰ কাৰণে মই ক্ষমা বিচাৰিছোঁ কেৱল শব্দকেইটাৰ কাৰণে ক্ষমা বিচাৰিছোঁ আৰু মই মদ খাই ক'ব নালাগিছিলে আৰু তেখেতে ক্ষমা বিচাৰিছোঁ বুলি ক'লে আৰু মদ খাই ক'ব নালাগিছিল বুলি ক'লে তাৰপাছতো অসম পুলিচ প্ৰশাসনে তেখেতক আপোনালোকে দিয়া এজাহাৰ ভিত্তিত তলব কৰিছে মই বিচাৰিছোঁ ইয়াতে যদি শিল্পী বুলি ক'লে অলপমান শব্দটো বেলেগ ধৰণৰ হয় শিল্পীয়ে মানুহক মৰম কৰিব পাৰে শিল্পীয়ে মানুহক ক্ষমা কৰিব পাৰে শিল্পীয়ে মানুহৰ মন মগজু আত্মা পৰমাত্মা বুজিব পাৰে কাৰণ আমি কেনেকুৱা ধৰণৰ গান শুনি ভাল লাগিব কেনেকুৱা ধৰণৰ আমি বিষয়বস্তুৰ লগত জড়িত হ'ব বিচাৰোঁ আমি প্ৰকাশ নকৰাকৈ তেওঁলোকে আমাৰ মনৰ ভাৱৰ লগত মিলি থকা গানবিলাকৰ যোগেদি আমাক
মৰম দিব বিচাৰে মই বিচাৰোঁ আপোনাক যদি সঁচাকৈ যদি শিল্পী হয় তেতিয়াহ'লে ঋতু কলিতাক কেতিয়াও কোনো কাৰণত জেললৈ প্ৰেৰণ কৰাৰ ক্ষেত্ৰত আপোনালোকে আক্ৰোশমূলক স্থিতি নল'ব বুলি ভাবোঁ কাৰণ তেখেতক জেললৈ প্ৰেৰণ কৰিলে পাছত একাংশ ব্যক্তি কিন্তু আপোনালোকক বেয়া পাব আপোনালোকে এটা কথা মন কৰিব ঋতু কলিতাৰ বিষয়টোত যদিও ধৰি লৈছোঁ বোলে সৰহসংখ্যক পাৰ্চেণ্টেজ হৈছোঁ 70% ব্যক্তিয়ে বিৰোধিতা কৰিছে কিন্তু 30% ব্যক্তিয়ে কিন্তু তাক ছাপোৰ্টো কৰিছে 30%তকৈ বেছি হ'ব আপুনি যদি কমেণ্ট ছেকশ্যনত গৈ চাই ছ'চিয়েল মিডিয়াৰ যোগেদি যেতিয়া আপোনাৰ বিষয়টো তোলপাৰ হৈছে গতিকে ছ'চিয়েল মিডিয়াত দিয়া কমেণ্টখিনি আপুনি পঢ়িবগৈ লাগিব তাত 80% কমেণ্ট কিন্তু ঋতু কলিতাৰ দিশে আছে মানে জনসাধাৰণৰ সৰহসংখ্যক প্ৰতিনিধিত্ব কৰা ব্যক্তিসকলে ঋতু কলিতাৰ বিষয়টোক কৈছে তেওঁলোকে যে অভব্য আচৰণ বা অশ্লীল বাক্য প্ৰয়োগ কৰিব নালাগিছিলে কিন্তু ঋতু কলিতা কোৱা কথাখিনি 100% যে ভুল তাক আপুনি ক'ব নোৱাৰে গতিকে মই বিচাৰিছোঁ শিল্পী সমাজৰ এইখিনি কোমলতা আছে মানুহক বুজিব পাৰে এখন সুহৃদয় আছে আৰু আপোনালোকে এনেকৈ যদি আক্ৰোশমূলকভাৱে যদি বিষয়বিলাক নিজে নিজক যদি প্ৰতিষ্ঠা কৰে তেতিয়াহ'লে আৰু এটা গান সৃষ্টি কৰিবৰ কাৰণে আপোনাৰ সৃষ্টিৰাজিত কিন্তু আপোনালোকৰ বহুখিনি বাধা আহিব কাৰণ কেতিয়া কোনো কাৰণত আপুনি এনেকুৱা ধৰণৰ আক্ৰোশমূলক মনেৰে একো সৃষ্টি কৰিব নোৱাৰে আৰু শিল্পীসকল সদায় জনসাধাৰণৰ ৰাইজৰ মৰমপাত্ৰ হৈ থাকিব লাগিব গতিকে আপুনি যদি আজি ঋতু কলিতা কিবা কাৰণ যদি জেলত গুচি যায় তেতিয়া মই ভাবোঁ একাংশ কিন্তু অসমীয়া মানুহে আপোনালোকৰ ওপৰত বেয়া ভাৱ আহিব বা ভাৱনাসমূহ বা আপোনাৰ প্ৰতি থকা চিন্তা চেতনাবিলাক অলপমান বেয়া হ'ব ক্ষমা আকৌ এবাৰ কৈছোঁ ক্ষমা সাংঘাতিক এটা মহৎ দান যদি ক্ষমা কৰিব পাৰি ঋতু কলিতাক এবাৰ ক্ষমা কৰি চাওকচোন মই দেখিছোঁ কেইদিনমানৰ আগত এখন মঞ্চত ভিগু কাশ্যপ আৰু ঋতু কলিতা একেলগে কিবা এটা অনুষ্ঠান কৰা দেখিছোঁ মানে মাইকটো ভিগু কাশ্যপে ঋতু কলিতা হাতত দি দিছে আৰু ঋতু কলিতা গান গাইছে আৰু 2-4টা এনেকুৱা মই দেখিছোঁ ভিডিঅ' য'ত তেওঁ মানে কি কয় গায়কৰ ৰূপত 2-4টা গান গুণগুণাবৰ কাৰণে চেষ্টা কৰিছে মানে তেওঁলোক আপোনাৰ একে বংশ পৰিয়ালৰ একেটা টীমৰ এজন মানুহৰ ঋতু কলিতা কিন্তু ইতিমধ্যে ঋতু কলিতাক এৰেষ্ট কৰাৰ পাছত ঋতু কলিতা সেইখিনি মই ভাবোঁ যদি তেওঁ এজন সুস্থ ব্যক্তি ইয়াক অনুধাৱন কৰিছে অনুতপ্ত হ'ব কিন্তু জেললৈ পঠিয়াই দিয়াৰ পাছত ঋতু কলিতাৰ যিটো স্বভাৱ চৰিত্ৰ আপুনি একদম 100% মনত ৰাখক আপোনাৰ যদি যিটো এনেকুৱা ধৰণৰ কাম কৰা যিটো সাহস দুগুণে বাঢ়ি যায় এতিয়া মই কেতিয়াও কোনো কাৰণত অসম পুলিচ প্ৰশাসন জেইল কাৰাগাৰ লকআপ একদম ভয় নকৰা হ'লোঁ এতিয়াতো মই আৰু ভয় নকৰা হ'লোঁ যেতিয়াৰ পৰা মই জেল খালোঁ যে জেলতো এনেকুৱা হয় জেলতো হাজাৰ বিংশতি তাত ল'ৰা মানুহ লগ পাবগৈ আৰু কেতিয়াবা এনেকুৱা ধৰণৰ হয় যিমানটো চাজা মিলিব লাগে তাতকৈ বেছি চাজা দিলে যেন অনুভৱ হয় তেতিয়াও অলপমান আমাৰ এৰোগেণ্ট যিটো এটা বিহেভিয়াৰ্ছ থাকে ভিতৰত সেইটো আকৌ ডেভেলপ হয় দেহ আজিৰ পৰা আকৌ ভুল কৰিম কি কৰিবি জেলহে দিবি দেহ কিমান দিবি গতিকে মই বিচাৰিছোঁ এটা তেকো যদি আমি ভাল ৰাস্তাত যদি আপোনাক গঢ় দিওঁ এটা কি কয় প্ৰয়োজনীয় সত্তালৈ পৰিৱৰ্তন হ'ব পাৰে গতিকে শিল্পী সত্তাক মোৰ অনুৰোধ আছে যে আপোনালোকৰ সেইখিনি যদি সুহৃদয় আছে ৰাইজৰ কাৰণে যদি কাম কৰিব বিচাৰিছে তেতিয়াহ'লে আপোনালোকে ঋতু কলিতাক জেললৈ যোৱাৰ বিষয়টোত আপোনাৰ পক্ষপাতিত্ব নকৰিব আপোনালোকে বোলে গায়ক বা যদি শিল্পী নহয় পিনে আপোনাৰ ঠিকাদাৰ আপোনালোক কণ্ট্ৰেক্টৰ হ'লহেঁতেন বা আপোনালোক বেলেগ কিবা ধৰণৰ বোলে ব্যক্তি হ'লহেঁতেন ৰাইজৰ ব্যক্তি নহয় তেতিয়া আপোনালোকে তেওঁক জেল নালাগে ফাঁচি দিবৰ কাৰণে চেষ্টা কৰক ক'বলগীয়া একো নাই কিন্তু আপোনালোকৰ ৰাইজৰ মানুহ হয় গতিকে ৰাইজৰ মানুহে যদি ৰাইজৰ মানুহে নিজৰ মানুহকে যদি এনেকুৱা ধৰণৰ ক্ষেত্ৰফালে যদি ঠেলি পঠিয়ায় ই ক'ৰবাত নহয় ক'ৰবাত কিন্তু বিৰূপ প্ৰভাৱ পৰিব মই বিচাৰোঁ আপোনালোকে এই কথাখিনি অলপমান জকিয়াই চাব কথাখিনি যদি মই কোৱাত কিবা ভুল হৈছে কাৰোবাৰ অন্তৰত যদি কিবা দুখ দিয়া যেন অনুমান হৈছে মই তেতিয়াহ'লে ক্ষমা প্ৰাৰ্থী ধন্যবাদ জয় অসম।